নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। বন্ধুসকল, আৰম্ভ হ'বলৈ গৈ আছে ফুটবল বিশ্বকাপ 2022 আৰু এই বিশ্বকাপ অনুষ্ঠিত হ'ব কাটাৰত। 2010 চনতে এই কথা ঘোষণা কৰি দিয়া হৈছিল যে 2022 চনৰ ফুটবল বিশ্বকাপ অনুষ্ঠিত হ'ব কাটাৰত, যাৰ বাবে কাটাৰে দেশখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে যথেষ্টখিনি টকা খৰচ কৰিছে। তেওঁলোকে প্ৰায় $220 বিলিয়ন খৰচ কৰি দেশখনৰ আন্তঃগাঁথনি উন্নয়ন কৰিছে, য'ত তেওঁলোকে নিৰ্মাণ কৰিছে মেট্ৰ' ষ্টেচন, হোটেল আৰু 8খন আটক ধুনীয়া ষ্টেডিয়াম। কাটাৰৰ সেই ষ্টেডিয়ামসমূহত এনেকুৱা ধৰণৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱস্থা কৰা হৈছে, য'ত তেওঁলোকে ষ্টেডিয়ামসমূহৰ ভিতৰতে এচিৰ ব্যৱস্থা কৰিছে, যাতে কাটাৰৰ সেই ভয়ংকৰ গৰম নেওচি দৰ্শকে খেলখন সুন্দৰভাৱে উপভোগ কৰিব পাৰে। কাটাৰৰ সেই ষ্টেডিয়ামসমূহৰ ভিতৰতে আছে হোটেল ৰুমৰ ব্যৱস্থা, য'ৰ পৰা দৰ্শকে হোটেল ৰুমৰ ভিতৰৰ পৰাই খেলসমূহ উপভোগ কৰিব পাৰিব। আৰু এই কাটাৰ বিশ্বকাপে হ'ব পাৰে লিঅনেল মেছিৰ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল। কাটাৰ বিশ্বকাপত 32টা টিমে যোগদান কৰিব আৰু এই বিশ্বকাপত যোনটো দল জয়ী হ'ব তেওঁলোকে লাভ কৰিব প্ৰায় $40 মিলিয়ন, অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় $350 কোটি টকা। আৰু ৰানাৰ্ছ আপ টিমটোৱে লাভ কৰিব $30 মিলিয়ন, অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় $250 কোটি টকা লাভ কৰিব। অহা 20 নৱেম্বৰ তাৰিখে কাটাৰ আৰু ইকুৱেডৰৰ মাজত বিশ্বকাপৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু এই খেলসমূহৰ লাইভ টেলিকাষ্ট আপোনালোকে স্পৰ্টছ 18 আৰু স্পৰ্টছ 18 HD নামৰ চেনেলটোত উপভোগ কৰিব পাৰিব। আৰু ৰাইজসকল, আপোনালোকে বিশ্বকাপ ফুটবলৰ কোনটো টিমক এইবাৰ ছাপোৰ্ট কৰিব এই কথাটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।